হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল, তো মোৰো ভাল। আৰু এতিয়া ৰাতিপুৱা উঠি পেলাই মুখ হাত ধুলোঁ, ধুই মেলি এতিয়া চাহ খাম। চাহ পানী খাই ডিউটি আছে, ডিউটিলৈ যাব লাগিব। 10টা বজাত ডিউটি। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ দিনটোত কি কৰিলোঁ চব দেখাই আছে আপোনালোকক। তো লেটছ ষ্টাৰ্ট। তো এতিয়া আমি চাহ খাবলৈ লৈছোঁ। চাহ খাই আছোঁ এয়া। মই চাহ নাখাওঁ, এইটো মোৰ অলপ বেমাৰ হৈ আছে। মই গাখীৰ খাওঁ ৰাতিপুৱা আৰু গধূলি। মই চাহ নাখাওঁ। আৰু এয়া কালি তাই দোকানৰ পৰা মিঠাই আনিছিল, আৰু তাই খাইছে খজা। মই খজা নাখাওঁ, সেইকাৰণে মই মিঠাই। হয়নে নহয়? এই বিচনা পাৰি এতিয়া এই বাচন ধুই আছে এই ৰ'দত। চাওক, এয়াই হৈছে গাইছ মাইকী মানুহৰ জীৱন। বেয়াও লাগে, উপায় নাই, কৰিবতো লাগব। নকৰলি ভাত খোৱাৰ পৰা খাম আমি, তাও নকৰলি। এয়ে আৰু জীৱন দে গাইছ। আমিওনো পঞ্চা আৰামত আছোঁ। আমিতো ৰ'দতে ডিউটি কৰি পইচা আনিব লাগে। পইচা আনি আগ খুৱাব লাগে গাইছ। আমাৰ সামান্য আমাৰ কাৰণে বাচনখিনি ধুব নোৱাৰিব না? দে আৰু এই জীৱন। আৰু এতিয়া গৰমত এনেকৈ বহি আছোঁ গাইছ। দেউতা বহি থাকে, অলপ কাম কৰিলোঁ, কামখিনি আছিল, কামখিনি শেষ কৰিলোঁ। আৰু আছে গধূলি অলপ কাম, গধূলি 5টা বজাত আহোঁতে কামখিনি কৰিব লাগিব। মোৰ দাঁতত প্লাষ্টাৰ মাৰা আছে, দাঁতৰ বিষছিল। ডাক্তৰটোৱে দাঁতটো খোলা কৰি দিম বুলি কৈছিল। এতিয়া বৰ্তমান প্লাষ্টাৰ মাৰা আছে। আজি প্লাষ্টাৰটো হ'ল কৰোঁ, 2টা বজাত যাব লাগিব ডাক্তৰৰ তাতে। ভাত খাই যাম 2টা বজাত। প্লাষ্টাৰটো সলকৈ লৈ আহিব লাগিব। আৰু কি বা কয়, ৰ'দ যিয়ে ৰ'দ দিছে, এই ৰ'দত কেনেকৈনো যাম গাই নেচনা বুঢ়া। সূৰ্যৰ পূৰা ফুল পাৱাৰ দিছে। এয়ে ভাবি আছোঁ কেনেকৈ যাওঁ। এটা অলপ বতাহ নাই গাইছ, এনেকুৱা বতাহ দিছে। ৰাতিপুৱা 5টা মানৰ পৰা আজি ৰ'দ গুৱাহাটীত। এতিয়া যদি গছ গছনি নাহে ক'ত বতাহ পাম? এনেকৈ মৰি থাকিব লাগিব আৰু। বহুত ভাগৰ দিছে। এতিয়া 2টা বাজে আৰু 2টা বজাত যাম, গা চা ধুম, ভাত পানী খাই আৰু ডাক্তৰতে যাব লাগিব। আজি টোপনি মাৰা নহয়, কি কৰিম আৰু এই জীৱন দে গাইছ। কিবা নাই কিবা এটা কৰি খাবই লাগিব, নহ'লে নহয়। যেতিয়া 2টা বাজিল, এতিয়া গা পা ধুই পেলাই ভাত খাওঁ। ভাত খাই জিৰণটো নহয় আজি, কাৰণ
ডাক্তৰৰ যাব লগা আছে। 5টাততো খোল খাব। ভাত পানী খাই যাওঁ আৰু লাহে লাহে। আৰু 5টা বজাৰ পৰা ডিউটি। আৰু আজি ৰেষ্ট লোৱা টাইম নাইয়ে। এনেকেই গ'ল দিনটো আজি কি ক'ম আৰু এই জীৱনটো উপায় নাই। ইফালে নগ'লে সিফালে নহয়, সিফালে নগ'লে সিফালে নহয়। দে আৰু এই জীৱন। আৰু ফাইনেলি গাইজ ডক্তৰৰ পৰা আহিলোঁ। দাঁতটো অলপ প্লাষ্টাৰ কৰি দিছে আজিও। এসপ্তাহমান পিছত যাব দিছে। দাঁতটো ডেমোটো লগাই দিব। তাৰপিছত 5টা বজাত আহিলোঁ। আহি পেলাই যিখিনি কাম আধৰুৱা হৈ আছিল সেইখিনি কৰিলোঁ। কৰি কিনে এতিয়া আজৰি অলপ বহি আছোঁ। এতিয়া মোৰ কামৰ খাই এতিয়া এইখিনিয়ে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম আশা থাকিল। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। তো আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম আশা থাকিল। বাই বাই।